নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ 5টা নতুন জেনেৰেল নলেজৰ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটোৰ উত্তৰ 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকক দিয়া হ'ব। যদি সময়ৰ প্ৰয়োজন হয় তেতিয়াহ'লে ভিডিঅ'টো ৰখাই দি চাব পাৰে। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোৱা হ'ব। বন্ধুসকল, আমাৰ জেনেৰেল নলেজৰ 1 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত একেমুখৰ আকৃতিৰ মানুহ কেইজন থাকে? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে 7জন। হয় বন্ধুসকল, আমাৰ এই পৃথিৱীত একেমুখৰ আকৃতিৰ মানুহ 7জনহে থাকিব পাৰে। 2 নম্বৰ প্ৰশ্ন, কি বস্তু ৰাতি বেছি দেখা যায় আৰু দিনত বহুত কম দেখা যায়? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে এন্ধাৰ। 3 নম্বৰ প্ৰশ্ন, ইংৰাজীত আটাইতকৈ বেছি ব্যৱহাৰ কৰা আখৰটো কি? ইয়াৰ উত্তৰ হৈছে ই। 4 নম্বৰ প্ৰশ্ন, কি চৰাই দেউকা নাই? বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে ই চৰাই। আৰু আমাৰ শেষৰ 5 নম্বৰ প্ৰশ্নটো হৈছে কি চৰাই মানুহৰ দৰে খোজকাঢ়ে? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে পেঙ্গুইন। হয় বন্ধুসকল, পেঙ্গুইনে মানুহৰ দৰে খোজকাঢ়িব পাৰে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ ইমানেই। বাই বাই, টাটা, জয় আই অসম।